কাপোৰখিনি ভৰাই লওঁ ইমানখিনি কাম অকলে কৰিব লাগে বুঢ়ীজনী ঘৰ দুপৰীয়া লোকৰ ঘৰত চাহৰ জুতি লৈ ঘূৰি ফুৰিছে গোটেই কামখিনি নকৰিলেও ক'ব কাম নকৰোঁ বুলি ভৰাই ল'লে তাৰপৰা অলপ সিহঁতৰ ঘৰৰ মুখৰ আগতে বাগানে ধুনীয়া পৰিৱেশ তাকে ঘৰত আছেনে নাই আপোনালোককো দেখুৱাম বাৰু বান্ধৱীজনীয়ে মোক কি কৰি আছে হ'ব ৰ'দটো একদম চেকচেককৈ দিছে আহি থাক গেটখন মাৰি দিওঁ গেটৰো আমাৰ অৱস্থা নাইকিয়া হৈছে মাৰি দিওঁ এতিয়া দুপৰীয়াখন কোনো আহিব কোন এজনী বাৰু ৰঙিলি পঙিল হৈ আহিছে চাওঁচোন এনেই নহওক বা আমাৰ ঘৰলৈ নাহিলে হৈ যায় ঘৰ দুপৰীয়াখনৰ অকণ কাম চাম কৰি বহুত টান মাৰি দিওঁ গেটখন গোলাপী গোলাপী এইখন খোলো গেটখন কি ইমান দিন দুপৰতে গোটেই চেপাখন মাৰি থৈ দিছে একো হেৰি কৰিব নোৱাৰি খোলে সোনকালে নিজে আহিলে আমাৰ ঘৰলৈ নাহিব বুলি ভাবিছিলোঁ আহিলে আমাৰ ঘৰলৈ শান্তি নাই আৰু অকণমান কামখিনি কৰি লুকাইহে থাকোঁ পাই লুকাইহে থাকোঁ আহিলে হৈ যায় আমাৰ ঘৰলৈ সোনকালে ওলা ৰ'দখনত মোক মাৰিছ একদম মোৰ স্কিনটো বেয়া হৈ যাব এতিয়া দাগ দাগ পৰি গৈছে সোনকালে এইজনী যে নেযাব নেকি আৰু পাই আজি অকণ শুম বুলি ভাবিছোঁ শুবলৈ নহ'বগৈ আৰু এতিয়া মোৰ মানে এইটো উপায় নাই আৰু ওলাই যাবই লাগিব এতিয়া অ' পদুমী বাই তুমিহে আহিছা ৰ'বা ৰ'বা খুলি দিছোঁ এই কাম চাম আজৰি কৰি এতিয়া বহিছোঁ আহক আহক সোমাই আহক হ'বচোন হ'ব ইমান খং কৰিব নালাগে বহকগৈ ব'লক ভিতৰলৈকে ব'লক অঁ ঠিক এই বিচনী নাই অ' আমাৰ কিবা এটা বহা মানে আৰু আহা আহা বহাহি ভিতৰত ইমান গৰম পৰিছে বাহিৰতে বহা নাৰিকল গছৰ তলত বহি ভাল লাগিব বহক ভাল লাগিছে এইডোখৰতে তই ইমান দেৰি ৰখিলোঁ তোক ইমান মাতি আছিলোঁ এই মই কাম কৰি আছিলোঁ আকৌ অকলে অকলে গোটেই কামখিনি শেষ কৰিছোঁ আমাৰ বুঢ়ীজনীও নাই দুপৰীয়া কাৰ ঘৰত জানো চাহৰ জুতি লৈ আছে কামৰ সময়ত নাথাকেই পিছে খোৱা বোৱা হ'ল নে দুপৰীয়া হেৰি এই ৰুটি ভাজি অলপ খাইছিলোঁ অঁ পিছে খবৰ খাতি কেনেকুৱা আছোঁ আৰু ইমান গৰম পৰিছে মানে মই একদম থাকিব পৰা নাই মই এতিয়া অকণ শুম বুলি ভাবিছোঁ আপুনি আহিলে ভালেই হ'ল বাৰু একো নাই কথা দুষাৰমানকৈ পাতোঁ পিংকটো বৰ ভাল লাগিছে বা ঐ এইটো মোৰ মানুহটোৱে আনিছে বহাগী মেলাৰ পৰা কৈছিলে নি নাই কোৱা নাই কোৱা চিন্তালো ভাল লাগিছে পাই মই সেয়া বিহু বুলি মানুহজনী আনিছে ভাল লাগিছে ভাল লাগিছে আপুনি সেইকাৰণে চাইছোঁ মোৰটো আনি দিয়া নাই নেকি একো নাই আমাৰ পুৰাচোন মতি হয় ডায়মণ্ড আনিছে ডায়মণ্ড ইমান টিকি পেলাইছে পাই ৰাম একদম বৰ একদম বেছি এনেকুৱা সেই হিৰাই পেলাইছে গোটেই হ'ব বৰ একদম তোক একো আনি দিয়া নাই নেকি ইমান লোকৰ হেৰিলে চকলেটৰ বস্তু আনি তোক মানুহটোৱে বিহু কাপোৰ আনি দিলে নে ক'ত মোৰ পইচা পাতি নাই আমাৰ কি বিহু কাপোৰ কিনিবি ইমান দৰমহাটো সোমাই থাকেচোন নাহে আপোনালোকেহে মই বেছি কৰে একদম হাজাৰ হাজাৰ লাখ লাখ পইচা গোটাইছে এতিয়া আমাৰনো ক'ত আৰু নকবি থৈ সমানে কম নহয় হ'ব আপোনালোক আমাক কৈ এইবোৰ হাজিৰা কৰা মানুহৰ লগত তুলনা কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বাই বাই